ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ ভালেই চাগে? ময়ো ভালেই আছোঁ। মই দীপশিকাই মোৰ পুনৰ এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ব'লকচোন এতিয়া মই কি কৰি আছোঁ চাই লওক। ইয়াত পিঁয়াজ কাটিছোঁ, ৰচুন আৰু আদা আৰু ধনিয়া পাত এনেকুৱা পাছত দিম। এতিয়া মই বিলাহী কাটি লৈছোঁ আদা ৰচুন আৰু পিঁয়াজৰ পেষ্ট কৰি লৈছোঁ। এইটো বগা সৰিয়হ হয়, পেষ্ট কৰি লৈছোঁ। বগা সৰিয়হ ৰচুন চাই থাকিব আপোনালোকে মই কি কৰোঁ। পিঁয়াজ দিয়া হৈছে পিছত চাই থাকিব। পিঁয়াজটোৰ পিছতে বগা সৰিয়হ দিয়া হৈছে। বগা সৰিয়হটো ভাজি ল'ব লাগিব অলপ সময় ভাজি লোৱাৰ পাছত তাৰপিছত আৰু তাৰ লগত বিলাহী দিব লাগিব। এয়া মই বিলাহী দি দিছোঁ চাওঁচোন। বিলাহীটো অলপ সময় ভাজিব লাগিব, কাৰণ যিহেতু যেতিয়ালৈকে বিলাহী অলপ গুৰি হৈ নাযায় তেতিয়ালৈকে ভাজি থাকিবই লাগিব। মই ভাজি আছোঁ। জোখ অনুযায়ী মই নিমখ দি দিছোঁ ইয়াতে। আপোনালোকে বাৰু মাছ, বিলাহী, বগা সৰিয়হ দি খাই পাইছে নাই? খুবেই টেষ্টি হয় খাবলৈ। তৰকাৰী উতলি আছে। অলপ সময় পাছতে গ্ৰেভি ষ্টাইলৰ কৰিম, কিন্তু অলপ এতিয়া সিজিবৰ কাৰণে পানী দিয়া হৈছে। উতলি আছে চব্জি। এতিয়া নমোৱাৰ আগতে অলপ ধনিয়া পাত দি দিয়া হৈছে, কাৰণ যিহেতু প্ৰথমে ধনিয়া পাত দিলে গোন্ধটো কমি যায় বেছিকৈ। নমোৱাৰ আগে ধনিয়া পাত দিলে খাবলৈও টেষ্টি আৰু ভালো লাগে। এয়া মই দি ল'লোঁ। নমাম আৰু এতিয়া অলপ গৰম হ'ব, অলপ মৰিবলৈ কাৰণে দি দিয়া হৈছে। চাই থাকক, এতিয়া মোৰ হ'ব। এয়া মই মাছৰ পেটু ভাজিছোঁ। পেটুৰ লগত ভাত ভাজি খাই পাইছে নাই আপোনালোকে ক'বচোন। যিহেতু মাছৰ পেটু অলপ অকল খালীকৈ ভাজিলে অলপ তিতা হয়, তাৰ কাৰণে মই ভাত দি দিছোঁ অলপমান। ভাত দি পিনি মাছৰ পেটু খাবলৈ খুবেই টেষ্টি, ভিজাটো কম হৈ যায়। আপোনালোকে খাই পাইছেনে ক'বচোন। হ'ব আৰু এতিয়া অলপ পাছতো, কিন্তু আপোনালোকে যদি অলপ টান কৰিম বুলি ভাবে তেনেহ'লেও টান কৰিলে অলপ সময় ভাজিব লাগিব, আৰু ঢিলা কৰিম বুলিলেও অলপ সময় ভাজিবই লাগিব, কিন্তু জোখ অনুযায়ী নমাই দিব। তাত মাত্ৰ মই পিঁয়াজ, মাছৰ পেটু আৰু ভাত দি ভজা হৈছে। আপোনালোকেও যদি খাই পোৱা নাই খাই চাবচোন, কিমান টেষ্টি হয়। তিতাটো কম হৈ যায় ভাত দিয়াৰ পিছত অলপ। এয়া উতলি আছে। ভাতবিলাক ভাঙি দিব, কাৰণ গোটা হৈ থাকিলে মানে ৰংটো নধৰিব, মাছৰ পেটুৰ ৰংটো নধৰিব। গতিকে আপোনালোকে ভাতকেইটা অলপ ভাঙি দিব। ভাত দিয়াৰ আগতেই ভাঙি দিব আপোনালোকে। অলপ হেৰি কৰি লৰাই থাকিব, কাৰণ তলৰটো দেৰি যায়, তেল আছে যদিও, কাৰণে মাছৰ তেল হয়, তলৰটো দেৰি যাব নাইবা, সেই গতিকে আপোনালোকে লৰাই থাকিব। হ'ব আৰু এতিয়া হৈছে, ৰেডি হৈ গ'ল। এয়া মই চাটনি বনাবৰ কাৰণে ৰচুন, আদা এনেকৈ কৰি ভাজি লৈছোঁ। যিহেতু বাদামৰ চাটনি বনাম, আপোনালোকক এয়া বাদাম বাদামকেইটা ভাজি হৈ গ'ল। এয়া ভাজি লৈছোঁ। বাদামৰ বাকলিখিনি থাকিলে তিতা হয় চাটনিটো, সেই গতিকে আপোনালোকে এনেকৈ মই যেনেকৈ বগা কৰি দিছোঁ উলিয়াই, তেনেকৈ বগা কৰি ল'ব।
বাকলিখিনি যেতিয়া অলপ মানে ভাজাটো ভাল হ'ব মানে তেতিয়া মানে মাৰি দিলে বাকলিখিনি গুচি যাব। এই নিচিনা বগা কৰি ল'ব আপোনালোকে। বগাটো এটাও নথ'ব তেনেকৈ ক'লা বাকলি নথ'ব। বাকলি থ'লে আপোনালোকৰ তিতা লাগিব খাবলৈ। এতিয়া মই আদা ৰচুন ভাজি লৈছোঁ। ভাজি লৈ যিহেতু খাবলৈ টেষ্টি হয় আৰু ৰচুনৰ মূল্যটো কম হয়। এয়া মই মিক্সিত দি লৈছোঁ। দিছোঁ ধনিয়া পাত, এয়া আদা ৰচুন আৰু জলকীয়া দি লৈছোঁ। মই বাদামকেইটা ওপৰতে দি লৈছোঁ। আপোনালোকে বাদামৰ চাটনি খাই পাইছেনে জনাবচোন। যদি খাই পোৱা নাই খুব টেষ্টি হয়, খাই চাব আপুনি। মই আৰু নিমখ জোখ অনুযায়ী আপোনালোকে নিমখ দি ল'ব। দি লৈ পিনি মই দেখিছে নহয় মই মিক্সিত বহাই দিছোঁ। মিক্সিত পিচ দি লোৱা হৈছে আৰু মোৰ চাটনি হৈ গ'ল। চাউল এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। খাই চাব আপোনালোকে, বহুত টেষ্টি হয়। বাদামকেইটা মুঠতে ভাজি ল'ব, কেঁচা কৰি নল'ব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, স্পেচিয়েলি ছাবস্ক্ৰাইব কৰি দিব।